हेलो गाइस आई एम सन्नी लियोनी। मैं कहना चाहता हूँ हेलो गाइस কেনে আছে আশা কৰো সবাই ভালে আছে আৰু নতুন ভিডিঅ' আপোনালোকক চবকে স্বাগতম জনাইছো আৰু আপুনি চাই আছে মামু ভাই অসম আৰু আজি আমি কথা পাতিম পাতলি কামৰিয়া আর শিকিছি ওজনৰ কোকালৈ ভিডিও বনাই পাতলি কামৰিয়া মুখত আছে ইনষ্টাগ্ৰাম ৰিলৰ পাঁচটা পকা এই যে পাঁচজন আছে তাহাতে নাজানে তাহাতৰ লগত যে কিমান ডাঙৰ স্কেম হৈ আছে যিদিনা বিয়া পাতি সুহাগৰাত মানাবি সিদিনা গম পাবি ও ভাই আজিৰ পৰা মই জীৱনত আৰু কেতিয়াও পাতলি নে বাদলি কামৰিয়া মোৰ দেহাতৰ ওপৰত অলমাই নলং বিগফাল কৰা বেণ্ডেজ ফলিনি লুগাই পাত্তা নাপাবি ইফালে নিজৰ জব গুচি যাব পাতলি কামৰিয়াৰ চক্কৰত চলন্দ বি কেয়াৰফুল প্ৰথমতে কলেজৰ ছোৱালী এজনীয়ে বনাল ৰিল হল ভাইৰেল এতিয়া সবে লাগি আছে পাতলি কামৰিয়া পঢ়াত ধ্যান দি নেক্সট ৰিজাল্টত কম নম্বৰ আহিলি বাপেৰে কুবাই পাতলি কামৰিয়াৰ পৰা মোটা কুমৰিয়া বনাই দিব তেতিয়া গম পাবি পাহি কোমল বহা চেয়াৰ দিলেও জুয়াংঠাত বহা হেন পাবি পাতলি কামৰিয়া মোৰ ফার্স্ট অফ অল এহাতক দেখা পাই কেনে মোৰ জ্বলন হৈছি এনেকা বাইদেউ ক'ত পায় আমি চোন নাপালোৱে অৱশ্যে আমাৰ সময় ইনষ্টাগ্ৰাম ৰিল টিকটক নাছিল হাগিবা কাৰণে এটাই জায়গা আছিল সিটো হল জংগল এইবিলাক বাদ দি এনেকা বাইদেউ ক'ত বিচাৰি পায় এনেকা বাইদেউ থাকিলে আমিও কেতিয়াবা ফেমাস হয় আজি এনেকে কন্টেন্ট বিচাৰি থাকবাই লাগা নহয় ককাল হিলাই লাইক ফলো কমেন্ট পাই গলি হয় দুৰ্ভগীয়া এটা ৰুমৰ ভিতৰত পাঁচজন লণ্ডা আৰু এজনীক বনাই ছোৱালী পাতলি কামৰিয়া মুজৰা মাৰি ইনষ্টাগ্ৰাম ৰিল বনাই লগতে এটা কাম কৰিব পাৰা হাইপ চাম ৰিল বনোৱা হল মজাক মস্তি মে এইটো বেছি কলো নেকি নাই কোৱা আমাৰ সোশ্যাল মিডিয়াত কেতিয়া কি ভাইৰেল হৈ যায় কোনো ক'ব নোৱাৰে আধুনিক যুগৰ প্ৰেমিক না কাক কেতিয়া ভাল লাগি যায় একো ঠিক নাই যাকে তাকে কৰি ফুৰে লাইক কমেন্ট ফলো অলপ আগতে চলি আছিল কাঁচা বাদাম এতিয়া চলি আছে পাতল কঁকাল আনকি গাড়ীৰো কঁকাল আছে গাড়ীৰ কোকাল নোচোৱা ধান্দাতে আৰু কিবা বেলেগো নোচাই থাকবা পাৰা কলেজৰ বয়স হোষ্টেলৰ কেইটা কিন্তু কোনো ক্ষেত্ৰতে পিছ পৰি থকাটো একদম নিবিচাৰে 24 hours later. আৰু নুচাবি পাতলি কামৰিয়া টয়লেটৰ যদি মুখ থাকিল হয় হোষ্টেলৰ মালিকৰ লগত ৰিষ্টা খতম কৰি বেলেগৰ তাত টয়লেটৰ চাকৰি কৰবা গেল হয় তথাপি বয়স হোষ্টেলৰ হাৰামি গীতাৰ হাৰামি দৃশ্য মই সহ্য কৰবা নৰো নেকি কয় বয়স হোষ্টেলৰ মালিকৰ লগত ৰিষ্টা খতম এতে হল হিটু প্ৰজাতিৰ ছাত্ৰী যদি কিবা কাৰণত গানখনত কয় স্বাদিষ্টী হে মেৰি অয়ে হয় তেতিয়া এতে গুখিনিকো খাই কেনে দুখাব বেটা তহঁতৰ বয়সত মই কোনোমতে জীয়াই থকা গছ এজোপাত উঠি চোলাং খেলি আছিলো এইটো বেলেগ কথা মোৰ হাৰামি লগৰটো মোক তাৰ পৰা মাটিত পেলাই শান্তি পাইছিল আৰু যেতিয়া অকলে আছিলো এডাল সৰু দাণ্ডা লৈ ঘাঁহনিতে মাৰি গাড়ী চলাই জুইৰ লগত খেলি বাল্টিৰ পানীত ঘূৰণীয়া বতাহ বনাই নলাৰ পানীত গেট ফিটি আছিলো কিন্তু এতিয়াৰ বাবুহঁতে পাতলি কামৰিয়া মাৰি আছে এয়া আধুনিক যুগ হয় ভাই আজিকালি সকলো সম্ভৱ ফুল কুমলীয়া ছোৱালীয়ে চাকৰি দেখি ককাৰ লগত বিয়া হোৱা দেখিছিলো কিন্তু शादी करी आप दोनों ने? जी। कितनी एज है भाई आपकी? अगर 21 है और इनकी कितनी एज है? 52 तो भाई आपने सही करा है। तो प्यार की देखो कोई एज नहीं होती प्यार कभी भी हो सकता है आप लोग खुश हो मतलब इस शादी से दोनों के दोनों? हाँ जी हम खुश है दोनों हैं? दोनों खुश हैं। मुझे अपने आप से भी ज्यादा भरोसा है इन पे क्योंकि मैंने 3 साल देख लिए प्यार की कोई एज नहीं होती प्यार की एज नहीं होती बस दिल देखा जाता है इंसान का इंसान अच्छा तो सब এইটো দেখা পোৱাৰ পাছত মোৰ ক'ব লগা একো নাই মই তোমালোকক উদাহৰণ দিয়ে দিলো সো গাইস আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলো আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিয়ক আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক